তো গাইজ বিচনাত ল'ব এতিয়া মই পইচাটো লৈ লওঁ গাখীৰ দিব যাওঁ মানে গাইজ প্ৰতিদিনৰ দৰে এই আধা লিটাৰ গাখীৰটো দিবা যোৱা কাপে মই দি খোৱা আৰম্ভ কৰিম তো ৱেলকাম বেক টু মাই গাখীৰটো দি এতিয়া মই এতিয়া পইচাটো লৈ আহিছিলোঁ হোটেলত খামগৈ এতিয়া পৰঠা হোটেল আহি পাই গ'লোঁ আৰু পৰঠা অৰ্ডাৰ দিছোঁ খাম এতিয়া সেই গাইজ পৰঠা গৰমা গৰম চব্জি ভাজি আহি গ'ল আৰু পিঁয়াজ এটুকুৰা আনি আছে খাম এতিয়া পিঁয়াজ আহি গ'ল চব্জি আহি গ'ল খাব লাগে সেই গাইজ খালোঁ বলোঁ পৰঠা এতিয়া হৈ গ'ল এতিয়া ঘৰলৈ যাব লাগে আৰু সেই ঘৰতে লগ পাম তো গাইজ ঘৰ আহি পালোঁ এতিয়া এসোপা ঠিক ঠাক কৰি লওঁ গাইজ ফাইনেলি হৈ গ'ল সামৰিকটো তো সেই গাইজ মই এক বাল্টিং কাপোৰ ধুই দিছে তো এসোপা লৈ আহিছোঁ এতিয়া মেলিবৰ কাৰণে প্ৰত্যেকজন আছে প্ৰায় তো গাইজ মায়ে এসোপা কাপোৰ থ'বলৈ দিলে থলোঁ ইয়াতে থ'ব দিছিলে থৈ দিলোঁ এতিয়া মায়ে মেলি দিব মই বেলেগ কাম কৰোঁগৈ তো গাইজ এতিয়া ৰুমৰ ভিতৰত সোমাই আহিলোঁ এতিয়া ৰুমৰ ভিতৰতে মই ইনষ্টাগ্ৰামৰ ৰিলছ এটা বনাম বুলি ভাবিছোঁ তো যদি ইনষ্টাগ্ৰামৰ ৰিলছটো চাব বিচাৰে মোৰ ছেকেণ্ড চেনেল পাপু ভাই মিউজিকেলিত আপোনালোকে চাব ডেছক্ৰিপশ্যনত লিংকটো দিম আপোনালোকে চাব ধন্যবাদ তো সেই গাইজ ইনষ্টাগ্ৰাম ৰিলছ বনাই হৈ গ'ল তো আপোনালোকে চাব বিচাৰে মোৰ ছেকেণ্ড চেনেল পাপু ভাই মিউজিকেলি তাত চাবগৈ ডেছক্ৰিপশ্যনত লিংক দিম আপোনালোকে চাব তো এতিয়া ইনষ্টাগ্ৰাম ৰিলছ বনাই শেষ হৈ গ'ল এতিয়া অন্য কাম কৰোঁগৈ তো গাইজ এতিয়া ভণ্টি ঘৰলৈ ওলাইছোঁ টিকটমান বস্তু এটা দিবলৈ তো ভিডিঅ'টো চাই থাকক তো গাইজ চিধা গ'লে চাপৰমুখ ওলাব পাৰি আৰু তাৰ আগত টাৰ্ণিংটো হৈ এদিকে কামপুৰ ৰোডত যাব পাৰি মই সেইদিকে নাযাওঁ এদিকে শ্বৰ্টকাট হৈ তো এইটো ৰাস্তা দি এতিয়া মই যাম এই শ্বৰ্টকাটেদি কামপুৰ ৰোডত ধৰিব পাৰি মানে সেই গাইজ অলৰেডি 90% আহি পালোঁ আৰু অলপমান আছে 90% আহি পালোঁ 10% বাকী আছে তো সেইখনো পাম এতিয়া আৰু গ'লোঁ এই গলিটো দি সোমাই দিলে আৰু অলপ গ'লে পাম আৰু তো ভণ্টিহঁতৰ আহি পালোঁ তো মানে মোবাইল এটা ল'লে নতুনকৈ তো চিম কাৰ্ডখন দিব আহিছিলোঁ মানে তো এতিয়া এখন এতিয়া লগাওঁ মোবাইলৰ পৰা ওলাই মানে মই লৈ আহিছোঁ আৰু এখন লগাই থৈ যাওঁ সেই গাইজ এই যে মাটিখিনি দেখিছে আৰু প্ৰায় এমাহমান পিছত ইমান ধুনীয়া সেউজীয়া হৈ ধান হ'ব নহয় দেখিয়ে ভাল লাগে এতিয়া ধুনীয়া ফটো শ্বট প্লেচ হৈ পৰিব আৰু এমাহমান পাছত তো গাইজ ঘৰ আহি পাই গ'লোঁ প্ৰায় 20 কিলোমিটাৰমান চাইকেল চলালোঁ এতিয়া ভৰি চৰি বিষাই গৈছে তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই বাই পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত